আজি আপোনালোকৰ আশীৰ্বাদত 10K সাবস্ক্রাইবার কমপ্লিট হল। সো থ্যাংক ইউ সো মাচ, বহুত বহুত ধন্যবাদ। এই সকলোখিনি সম্ভৱ হৈছে কেৱল মাত্ৰ আপোনালোক সকলোৰে আশীৰ্বাদ, একমাত্ৰ আপোনালোক সকলোৰে আশীৰ্বাদ আৰু সহযোগৰ বাবে মই আজি 10,000 সাবস্ক্রাইবার সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ। সো মই আপোনালোক সকলোকে অন্তৰৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনালোকক কি দিব পাৰিছোঁ সেইটো নাজানো, বাট আপোনালোকে মোক বহুত মৰম দিছে। সেই মৰম বুকুত বান্ধি মই আগুৱাই যাবলৈ চেষ্টা কৰিম, ভাল ভাল কণ্টেণ্ট লৈ ভাল ভাল ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম। সো তাৰ বাবে আপোনালোকে সদায় আশীৰ্বাদ কৰি যাব। ভৱিষ্যতে যাতে এজন ভাল ইউটিউবাৰ হ'বলৈ সক্ষম হওঁ তাৰ বাবে আশীৰ্বাদ কৰিব। ধন্যবাদ। গুড মৰ্ণিং গাইজ, এতিয়া ৰাতিপুৱা 8টা বাজিছে আৰু আমাৰ খুৰাহঁতৰ আজি ওচৰতে ধান মাৰি আছে। ত' ব'লকচোন অকণমান চাই আহোঁ। গৰু দি ধান মৰা নাই দিয়ক, আজিকালি টেকন'লজি আহি গ'ল। চ' মেচিনেদি ধান মাৰি আছে। গাঁৱতো আজিকালি গৰু নোহোৱাই হৈ গ'ল, চব টেকন'লজি। এইফালে যে ধান হৈ আছে, এই আগফালেৰে ধানৰ মুঠিয়াবিলাক সোমাই আছে আৰু এইফালে পিছফালে ধান আৰু এইফালে খেৰ ওলাই আছে ছেপাৰেট ছেপাৰেট। সেই গাইজ এতিয়া 12টা বাজি গৈছে আৰু মই পূৰা গা পা ধুই ৰেডি, এতিয়া ফুড দিবলৈ যাম। মই পূৰা এক্সাইটেড হৈ আছোঁ গাইজ, কাৰণ মই এইবাৰ ফাৰ্ষ্ট ফুড দিম, মানে আজিয়ে ফাৰ্ষ্ট ফুড দিবলৈ যাম। চ' কেনেকুৱা লাগে নাজানো। চ' ব'লকচোন একেলগে আমি যাওঁ। ৰ'ব এটা কথা ক'ব থাকি গ'ল, মানে মই যদিও ইমান কথা নাজানো তথাপি এটা কথা কওঁ, আপোনালোকে হয়তো মোতকৈ বেছি জানে, হ'লেও এটা কথা কওঁ, আপোনালোকে 500-1000 টকাৰ লোভত মানে তেনেকুৱা ভোট নিদিব, আপোনালোকৰ বিবেক বিবেচনাৰে যোগ্য প্ৰাৰ্থীহে ভোট দিব। ধন্যবাদ। চ' ফাইনেলি আহি পালোঁ, এতিয়া ইয়াতে কিবা কৰিব লাগিব, তাৰপিছত এই দুটা ভোট দিব লাগিব। এইটো কিবা এটা নাম্বাৰ দিছে, কিন্তু নামটো ভুলকৈ লিখিছে। মানুহ বাৰু ইমান নাই। লাইনত থিয় হৈ আছোঁ। যোনটো নাম্বাৰ আগতে দিলে সেই নাম্বাৰটো ইয়াতে চাব, তাৰপিছত ইয়াতে চাইন এটা মৰাৰ পিছত বেলট পেপাৰখন দি দিব। বাকী যি নহওক কণীকে এটা খাই লওঁ। এতিয়া আৰু ঘৰত যাব ব'লক। চ' গাইজ ফাইনেলি ফুড দি আহি ঘৰ পালোঁ, দেখিছেনে? ফুড দি আহিলোঁ। চ' বহুত ভাল লাগিছে, ফাৰ্ষ্ট ফুড দিছোঁ। আপোনালোক সকলোকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ মোৰ 10K ছাবস্ক্ৰাইবাৰ এটা ফেমিলি কমপ্লিট হ'ল। ফাৰ্ষ্টৰ যোনখিনি ভিডিঅ' ক্লিপ দেখিলে সেইখিনি মই যোৱাকালি ৰাতিয়ে বনাইছিলোঁ, কাৰণ মোৰ যোৱাকালি ৰাতিয়ে 10K ছাবস্ক্ৰাইবাৰ ফেমিলি এটা কমপ্লিট হৈছিল। চ' ফূৰ্তিতে মই সেইখিনি কৰি দিলোঁ। ত' আজিলৈ ভিডিঅ'টো ইমানেই। আজিৰ ভিডিঅ'টো শ্বৰ্ট আৰু চিম্পুল হ'ল। ত' আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ।